গাখীৰ নহৰু মিহলাই খালে কি হয় জানো আহক। নহৰুৰ উপকাৰিতা সকলোৱে জানে। মানৱ দেহৰ বাবে নহৰু উপকাৰী। নহৰুৰ লগতে গাখীৰৰ উপকাৰিতা কিমান তাক নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। কিন্তু নহৰু আৰু গাখীৰ মিহলাই খালে আপুনি চিকিৎসকৰ ওচৰলৈ যাবই নালাগে বুলিও কোৱা হয়। আপুনি জানেনে নহৰু আৰু গাখীৰ একেলগে খালে কি হয়? ৰোগ প্ৰতিৰোধ হয়, নিউমোনিয়া নহয়, শৰীৰত কলেষ্টেৰলৰ পৰিমাণ কম কৰে, তেজ জমা হোৱা বন্ধ কৰে, তেজৰ চলাচল বৃদ্ধি কৰে। নহৰু আৰু গাখীৰ একেলগে মিহলাই নিয়মিতভাৱে খালে টোপনি ভাল হয়, বিষ নিৰাময় হয়, কাহ ভাল হোৱাৰ লগতে যৌন ক্ষমতা বৃদ্ধি পায়। ৫০০ মিলিলিটাৰ গাখীৰ বাকলি গুচাই ১০টা নহৰুৰ চুপহি, ২-৩ চামুচ চেনি আৰু ২৫০০ মিলিলিটাৰ পানী লওক। এটা পাত্ৰত গাখীৰ আৰু পানী মিহলি কৰক। গাখীৰ আৰু পানী মিশ্ৰণৰ সৈতে নহৰু পেলাই দিয়ক। কিছু সময় উতলাওক। তাৰ পিছত চেনি মিহলাই কিছু সময়ৰ পিছত অলপ ঠাণ্ডা কৰি লওক। বন্ধুসকল, মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।